হেল্ল' খেৰ খুটি গৰু মচি দিব লাগিব বহুত দিন গা ধোৱা নাই যিহেতু লাও খোৱা সকলো লোকে বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু অসমীয়া নৱবৰ্ষৰ সকলো লোকে হিয়াৰ পৰা শুভেচ্ছা জনাই আজি এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম সকলোৱে চাই থাকিব আমি বহাগ বিহুৰ দিনটোত অৰ্থাৎ আজি গৰু বিহু যিহেতু এই গৰু বিহুৰ দিনটোত আমি কি কৰোঁ সকলোবিলাক আপোনালোকলৈ দেখাই থাকিম আপোনালোকৰ সকলোৰে নিয়মৰ লগত হয়তো একে নহ'ব পাৰে আমিনো কেনেকৈ পালন কৰোঁ বিহু এই গৰু বিহুৰ দিনটো সকলোৱে চাই থাকিব আৰু ভাল পালে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব চেনেলটো যিসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব এতিয়া ৰাতিপুৱাই এফালে গৈ আছোঁ গাঁৱৰ মাজলৈ বস্তু এটা আনিবলৈ সেইকেইটা হৈছে আমাৰ মালকেইটা আৰু আগত গৈ আছে সকলোৱে চাই থাকিব ঐদলি ফুলডাল ইমান ধুনীয়া লাগিছে ৱাও দেখি ভয় লাগি গৈছেগৈ দেখিছানে কেনেকৈ উঠিছে তোমালোকে পাৰিবা উঠিব অঁ চেষ্টা কৰিব লাগিব এইজনী হৈছে আমাৰ প্ৰান্তিকা মৰমৰ প্ৰান্তিকা আৰু ভাগিনী হয় আৰু সেইকেইটা হৈছে মালকেইটা আছে আগত আৰু দেখুৱাই দিয়া আৰু সকলো লোকে হেপী ৰঙালী বিহু আৰু মাহ হালধি খুন্দিব লাগিব তুমি পাৰিবানে নাই পাৰিবা অঁ মাহ হালধি খুন্দিব লাগিব আৰু ল'ব লাগিব আমাৰ ভিডিঅ' সকলোৱে চাই থাকিব কৈ দিয়া আমাৰ ভিডিঅ' চাই থাকিব ভাল ভিডিঅ' চাই থাকিব ভাল ভিডিঅ' চাই থাকিব গুড নাইট গুড নাইট গুড নাইট বাই বাই স্লিপি ৰাম মোক দেখুৱা কাটি লৈছে যে কে জনিলি ভালিছা জনিলি ভালিছা এই নচবা পিছতে ভৰি ভৰিটা এতে গা ধোৱা নেকি নিব নালাগে বতৰ বহুত বেয়া বৰষুণ আহি আছে ভাবিছিলোঁ বহুত দূৰলৈ লৈ যাম বুলি এতিয়া উপায় নাই আৰু ঘৰতে মাহ হালধি খানি ওচৰতে পথাৰত বা ইয়াতে আমি দমকলৰ পানী দিয়ে গা ধুৱাব লাগিব গৰু আৰু এতিয়া প্ৰথমতে মাহ হালধি খানি লওঁ আৰু এয়া আৰম্ভ কৰোঁ তাৰ অলপ দিয়া এয়া হৈছে মাহ হালধি জয় গুৰু মাতা এইয়া বছৰৰ বিহু লোৱা কি ক'ব লাগে বিহুৰ দিনত কি ক'ব লাগে এতিয়া পানী আনি দিয়া কি কয় গৰু গা ধুৱাব লাগিব মাহ হালধি খানি হৈ গ'ল এতিয়া আৰম্ভ কৰিম গৰু গা ধোৱা আৰু ঘৰতে বাল্টিত পানী লৈ আহিছোঁ আৰু ঘৰতে গা ধুৱাব লাগিব বতৰ বহুত বেয়া বাহিৰত বৰষুণ দি আছে আৰু মচি দিব লাগিব বহুত দিন গা ধোৱা নাই যিহেতু বহুত ময়লা হৈ আছে এতিয়া আমি আৰম্ভ কৰিম গৰু লাও বেঙেনা মাৰা আৰু এয়া লৈ আহিছোঁ দুডাল চাৰ আৰু ইফালে বেঙেনা খোৱা বছৰে বছৰে লোৱা এই লৈ তাৰপৰা তুলি লোৱা নালাগিলে লাৰু বেঙেনা মাৰি হ'ল বৰ্তমান এইকেইডাল খালী হ'ল নিয়ম মতে এইকেইডালৰ আকৌ বেলেগৰ পৰা লাও বেঙেনা লৈ সানি থৈ দিব লাগে বছৰকৰ কাৰণে কিন্তু বৰ্তমান যিহেতু আমি বেলেগত যাব নোৱাৰিলোঁ গতিকে ইয়াৰ পৰা আকৌ তুলি নি ইয়াতে আমি এইকেইডাল খাচি থ'ব লাগিব আৰু গোহালি ঘৰৰ বেৰত বা চাঙৰ ছালৰ তলত থ'ব লাগিব আৰু এইটো হৈছে নিয়ম আমাৰ নিয়মত কৰা হয় এনেদৰে আপোনালোকৰ বেলেগৰ বা আপোনালোকৰ কেনেধৰণৰ নিয়ম নাজানো তো গৰু গা ধুৱাই নিজেও গা ধুই ল'লোঁ আৰু ড্ৰেছ
চেঞ্জ কৰি ল'লোঁ আৰু এইকেইডাল লৈ আহিছোঁ গৰু ফুল আৰু মাখিলতি। আৰু আমাৰ নিয়মত আমি পথাৰত ইয়াৰ পৰা এডাল মানে খেতি পথাৰত পুতি দিয়া হয় আমাৰ নিয়মত। এতিয়া তাকেই দিবলৈ আহিছে পথাৰৰ ফাললৈ। চৰাই উৰি গৈছে দেখিছেনে? কণা মুচৰি উৰি গৈছে। এইখিনিতে দিওঁ এডাল। পৰিৱেশটো এবাৰ চাওক কিমান সুন্দৰ লাগিছে, চাৰিওফালে সেউজীয়া আৰু বতৰটো মানে ৰ'দ ওলোৱা নাই যদিও ভালেই, বৰ্তমান বৰষুণ নাই আৰু ভাল লাগিছে যথেষ্ট। আৰু মই এই ড্ৰেইনৰ ওপৰেৰে আহি আছোঁ আৰু ইফালে আছে এইটো আচল মাল। ইয়াৰ লগতে এটা চেলফি লৈ সেই যে দেখিছেনে পথাৰৰ মাজে মাজে ওখ কৰি দিয়া কাৰণ এটাই হৈছে যে এতিয়া যিবিলাক চৰাই চিৰিকটি থাকে এই চৰাই চিৰিকটিয়ে যাতে ধানত যিবিলাক অপকাৰী কীট পতংগ বা অন্যান্য পোক পৰুৱা পৰি থাকে সেই পোক পৰুৱাবিলাক যাতে উৰি আহি খায় আৰু তাৰ ডালতে বহি থাকি যেন সিহঁতে চাই থাকিব পাৰে, সেই উদ্দেশ্যেৰে আচলতে এইবিলাক দিয়া হয়। সেইটো হৈছে ইয়াৰ চাইণ্টিফিক কাৰণ মোৰ ধাৰণাত। তাৰ বাদেও যদি অন্যান্য কিবা বেলেগ কাৰণ আছে তেতিয়াহ'লে আপোনালোকে কোনোবাই জানিলে জনাব। আৰু সন্ধিয়ালৈ যিটো পৰ্ব আছে অৰ্থাৎ গৰু মোচা আৰু বিচনীৰে বিচি আৰু পিঠা পনা খোৱালে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। তো তাকে ভাবিছোঁ যে কথাখিনি ক'লোঁ আৰু সকলোৱে জানে যিহেতু নিয়ম হয়তো অকণমান আপোনালোকৰ লগত হয়তো দুই এটা নিয়ম নিমিলিব পাৰে। পুনৰবাৰ ক'ম যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা ঘণ্টা বাটনটো প্ৰেছ কৰি ল'ব যাতে সকলোবিলাক ন'টিফিকেশ্যন আপোনালোকে লগত পাই যায়।